ঠিক আছে হৈ আছে ন অ'কে অ'কে চ' হেল্ল' এভৰিৱান মাই নেম ইজ প্ৰিয়মজিত নেওগ এণ্ড আই ৱেলকাম ইউ অল টু মাইণ্ড মেপ এডুকেশ্যন আজি আমি এটা বেলেগ ধৰণৰ এটা ভিডিঅ' কৰিবলৈ গৈ আছোঁ আমি নৰ্মেল যিটো ছেশ্যন কৰোঁ তেনেকৈ নকৰোঁ আজি আমি মেইনলি অলপ আনস্ক্ৰিপ্টেড কথা পাতিম আমি দুইজনে কথা পাতিম সেই কথাখিনি হ'ব ৰিচেণ্টলি যিটো মেইনছ হৈ গ'ল APSC তাৰ ওপৰত কথাখিনি হ'ব আৰু সেই মানে মেইনছখন যিখন হৈ গ'ল এবাৰ পেপাৰখিনি সেইখিনি চাই পেলাই আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে যিটো আগৰ যিখিনি মেইনছ আছিলে আগৰ মানে মই কৈছোঁ যেতিয়া আমাৰ ছিষ্টেমটো চেঞ্জ কৰা হৈছিলে মেইনছৰ লাইক UPSC নিচিনা কৰা হৈছিলে GS অনা হৈছিলে সেই তেতিয়াৰ পৰা এতিয়ালৈকে যিখিনি মেইনছ হ'ল এটা ইভলিউচনেৰী ট্ৰেণ্ড এটা দেখা পোৱা গৈছে ইভলিউচনেৰী ইন দ্য চেন্স যে যিখিনি কুৱেশ্যন সোধাৰ এটা প্ৰক্ৰিয়া হয় বা প্ৰচেছ হয় সেইটো সম্পূৰ্ণৰূপে চেঞ্জ হৈছে গতিকে এই চেঞ্জখিনিৰ লগত আমাৰ নতুন যিখিনি এছপাইৰেণ্ট হয় তেওঁলোকে কেনেকৈ কোপ আপ কৰিব তেওঁলোকে কেনেকৈ ৰিচোৰ্চখিনি পঢ়িব ইয়াৰ কাৰণে আৰু যিখিনি পুৰণাও আছে এছপাইৰেণ্ট তেওঁলোকে এই নতুন চেঞ্জখিনিৰ লগত কেনেকৈ নিজকে চেঞ্জ কৰি ল'ব যাতে আল্টিমেট গ'লটো তেওঁলোকে ফুলফিল কৰিব পাৰে ডেট ইজ টু ক্ৰেক দ্য এক্সামিনেশ্যন গতিকে আমাৰ লগত আজি আছে গৌৰৱ দাস আৰু হি ইজ মাই কাইণ্ড অফ হি ইজ মাই বেষ্ট ফ্ৰেণ্ড বা আমাৰ ৰুমমেটো হয় আগৰ পৰা আমি গতিকে আপুনি বা তুমি বুলি আমি তেনেকৈ সম্বোধন নকৰোঁ তই বুলিয়ে ক'ম আমি তই বুলিয়ে ক'ম কেজুৱেল হ'লে ভাল ডিছকাশ্যনটো কেজুৱেল হ'ব লাগিব য়েছ ত' কেজুৱেল হ'লে ভাল আমি ডিছকাশ্যনটো চ' তেনেকৈ কৰিম চ' ফাৰ্ষ্ট অফ অল মই তোক এইটো কথাই সুধিম যে তই যিহেতু অলৰেডি চালি গোটেই পেপাৰখিনি এই বছৰখিনি চালি আগৰখিনিও চাইছ অলৰেডি তই তেনেকৈ সেইটো এটা PYQ এনালাইচিছ এটা কৰি থৈছ চিটত চ' সেইটো চাই পেলাই মানে সেই ইভলিউচনটো সম্পৰ্কে তই কি বুলি ক'বি মানে কি বুলি ভাবিবি তাৰমানে অবভিয়াছলি মানে এটা ডায়মেট্ৰিকেল শ্বিফ্ট আমি দেখিছোঁ এইটো 2023 পৰা ষ্টাৰ্ট হৈছে আৰু এইবাৰ 24ত বিশেষকৈ GS3 আৰু GS5 যি দুখন পেপাৰ তাত আমি দেখিছোঁ যে কিছুমান আনকনভেনশ্যনেল কুৱেশ্যন হৈছে আনকনভেনশ্যনেল বুলি নকওঁ বাট সেই যিটো এপ্টিটিউডটোহে তাত টেষ্ট কৰা যেন মই পাইছোঁ কাৰণ ইয়াত এটা গুৰুত্বপূৰ্ণ কথা মই কৈ থওঁ যিটো আমাৰ আনচাৰ ৰাইটিং আৰু ৰাইটিং এজ এন আৰ্ট এই দুটা বস্তু সম্পূৰ্ণকৈ বেলেগ এতিয়া ধৰক এতিয়া ধৰ মই কিবা এটা লিখিবলৈ হ'লে ধৰ মই এতিয়া একাডেমিক্সত আছোঁ চ' একাডেমিক্সৰ বস্তুবোৰ কেনেকুৱা হয় আমি যেতিয়া লিখোঁ তেতিয়া আমাৰ হাতত সময় যথেষ্ট থাকে ঠিক আছে উই গেট চ' মাছ টাইম টু ৰাইট চ' সেই যিটো লিখা সেই যিটো শৈলী তাৰ সেইটো সম্পূৰ্ণকৈ বেলেগ ফ্ৰম ৰাইটিং এন আনচাৰ অফ APSC আৰু UPSC আৰু APSCৰ মেইন যিটো আমাৰ ফাণ্ডা থাকে সেইটো হ'ল টাইম মেনেজমেণ্ট আৰু সেই যিটো ফিক্সড এটা টাইম দিয়া হয় সেই ফিক্সড টাইম ফ্ৰেমৰ ভিতৰত আমি 7 মিনিট বা 11 মিনিট পাওঁ তাত আমি লিখিব লাগে এণ্ড 2 পেজ বা 4 পেজ আমি ফিল আপ কৰিব লাগে চ' ডেট ইজ মোৰ অফ এন এপ্টিটিউড দেন এন আৰ্ট ঠিক আছে কিছুমানৰ হ'ব পাৰে যে বহুত ভাল লিখে বহুত ভাল ক'ব পাৰে বাট সেই যিটো আৰ্ট ডেট ইজ হোৱাট ইজ এট ষ্টেক আৰু এইটো ৰিচেণ্ট যিটো মানে আমাৰ এক্সাম হৈ গ'ল তাত এই বস্তুটো বিশেষকৈ মই ভাবোঁ যে সেইটোৱে টেষ্ট হৈছে তই কি ভাবোঁ মানে য়েছ মই সেইটো বস্তুৱে ভাবোঁ যে ৰিচেণ্ট যিটো হৈ গ'ল সেইটোৱে টেষ্ট কৰাইছে কাৰণ যদি চোৱা যায় আগতে ডাইৰেক্ট কুৱেশ্যন সুধিছিলে এতিয়া 2020 বা তাৰ যিখিনি পেপাৰ হয় এতিয়া মই এটা মনত আছে 2020 কুৱেশ্যন সুধিছিলে যে ডাইৰেক্ট যে আমুক কিবা এক্টৰ যে এজ ফৰ এক্সাম্পল যে RPA 1951ৰ ফিচাৰ্ছখিনি কি হয় কিন্তু এতিয়া তেনেকুৱা কুৱেশ্যন সোধা নাই এতিয়া বস্তুটো সুধিছে এটা বেলেগ এটা ডাইমেনশ্যনত সুধি দিছে এতিয়া ৰিচেণ্ট সুধিছিলে লাইক ডিষ্ট্ৰিক্টৰ কথা সুধিছিলে আছাম পেপাৰটোত এতিয়া ডিষ্ট্ৰিক্টৰ নৰ্মেল যিখিনি পলিটিকেল ফাংচন সেইখিনি সোধা নাই তাত লেণ্ড ৰেভিনিউৰ কথা সুধিছে মানে অকণমান বস্তুটো বেকা কৰি দিছে তেৰা বেকা কৰি দিছে আৰু এটা বস্তু হয় লাইক যিখিনি এইবাৰ GS3 কিছুমান আছিলে বিশেষকৈ ডাইৰেক্ট তেওঁলোকে এটা ভাগ কৰি সুধিছে যে মেডিকেল চায়েন্সত নবেল কোনে পাইছে নামখিনি দেন ব্লেক অক্সিজেন সুধিছে ডাৰ্ক অক্সিজেন সুধিছে এইকেইটা কুৱেশ্যন একচুৱেলি প্ৰিলিমছতো আহিছিল প্ৰিলিমছতো আহিছিলে ডাৰ্ক অক্সিজেন প্লাছ মাইক্ৰ' RNA দুটাই প্ৰিলিমছত আহিছে আৰু সেইকাৰণে আমি দেখিছোঁ যে মানে লাইক কেতিয়াবা আমি প্ৰিলিমছৰ কুৱেশ্যনবিলাক আমি জাষ্ট মানে দি পেলাই আহি আমি পাহৰি যাওঁ সেইটো কৰিব নালাগে সেইটো এনালিচিছ ভালকৈ কৰিব লাগে যে কোনটো ৰেডাৰত আছে একচুৱেলি APSC ৰাইট আৰু এটা মই বস্তু দেখিছোঁ যে লাইক যিটো আমাৰ পেটাৰ্ণ থাকে তাত কিছুমান কুৱেশ্যনটো অবভিয়াছলি চলভেবল হয় ঠিক আছে চ' এৰাউণ্ড 70 to 80% কুৱেশ্যনছ ইফ ইউ লুক এট GS1 GS2 ইভেন GS3 GS5 দেন কিছুমান কুৱেশ্যনছটো চলভেবল হয় আৰু কমন চেন্সৰ পৰা আমি কৰিব পাৰি কিন্তু অবভিয়াছলি কিছুমান টাফ কুৱেশ্যনছ থাকিব এতিয়া সুবিধা এপ সুধিছে মই কেইবাজনৰ লগত কথা পাতিলোঁ তেওঁলোকে কৈছে যে সুবিধা এপটো আমি ক'তো পোৱা নাই আমি লিখিব পৰা নাই বাট একচুৱেলি মানে এন এছপাইৰেণ্ট ইজ নট এক্সপেক্টেড টু লাৰ্ণ ইচ এণ্ড এভৰিথিং
ঠিক আছে এতিয়া আমি 3000 4000 5000 টপিক পঢ়ি পেলাই মেইনছত গৈ পেলাই লাভ নাই বিকজ হোৱাট হেপেন্স ইজ ডেট আমাৰ সেই ৰিটেনশ্যন কেপাচিটিটো কিমান সেইটোহে মেটাৰ কৰে আচলতে ঠিক আছে চ' লাষ্টত গৈ সেই যিখিনি কিৱৰ্ড থাকে বা লাষ্টত গৈ যিখিনি ডেটা ফেক্ট বা আমি মুখস্থ কৰোঁ সেইবিলাকহে লাষ্টত কামত আহে ঠিক আছে মাই টেক অন ডেট লাইক এই সুবিধা এপটোৰ যিটো কথা কোৱা হৈছে কিষাণ সুবিধা এপ ৰাইট চ' সেইটো এতিয়া আই থিংক 80% অফ দ্য এছপাৰেণ্টে সেইখিনি নপঢ়ে মানে সিমানখিনি বাট জাষ্ট ইফ ইউ গট দ্য লিটাৰেল মিনিং সুবিধা এপ কিষাণ সুবিধা এপ মানে কি হ'ব যে ফাৰ্মাৰ্ছক হেল্প কৰিব এতিয়া ফাৰ্মাৰ্ছ যদি ভালকে পঢ়া হয় ফাৰ্মাৰ্ছৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছৰ প্ৰব্লেম কি আছে লাইক ডিজিটেলি তেওঁলোক লিটাৰেট নহয় তাৰ কাৰণে ৰিজনেল লেংগুৱেজত বেলেগ বেলেগ কিছুমান সুবিধা আনিছে ঠিক আছে বাট ফাৰ্মাৰ্ছৰ ৰেটখিনি নাজানে MSP তেওঁলোকে ভালকৈ প্ৰকিউৰমেণ্ট নহয় ইনফৰমেশ্যন মাৰ্কেটৰ লগত লিংক নাই কাৰণ অবভিয়াছলি যদি গভৰ্ণমেণ্টে কিবা এটা আনে সেইটোৰ লগতে লিংক হ'ব গতিকে সেইখিনি বস্তু তেনেকে লিখিব পাৰে বাট all those things are aptitude বা যেটো তই কৈছ যে আনসাৰ ৰাইটিংৰ সেই বস্তুটো যে এপ্টিটিউডটো বা স্কিলটো গতিকে সেইখিনি তেনেকে ডেভেলপ কৰিব পৰা যায় বাট আই থিংক যিখিনি ডাইৰেক্ট কুৱেশ্যন সুধিছে লাইক সেইখিনিতো এতিয়া কোনে নভেল পাইছে মাইক্ৰ আৰএনএ একদম মেকানিজম কি হয় সেইখিনি অলপ টাফ হয় সেইখিনি ভালকে পঢ়িব লাগিব কিন্তু এজ এ হোল মই ভাবো যে GS1 আৰু GS2 দে ৱেৰ মোৰ অন দি সিম্পলাৰ সাইড কাৰণ 2022 ৰ যিখন GS2 আছিলে that was knuckle breaking বহুত critical question সুধিছে ঠিক আছে অমৰ্ত্য সেনৰ যেটো capability approach আছে হেতু 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ question আছিলে 22 GS2 ৰাইট বাট হেতু ডাইৰেক্টলি সুধা নাই এতিয়া অমৰ্ত্য সেন ডাইৰেক্টলি সুধা হেতেন চাগে এসপাৰেন্টে লিখিব পাৰিলে হেতেন বা ময়ো 2022 তে দিয়া সো I would have written it properly কিন্তু হেতু হে যে question এটা চাই পেলাই হেতু 7 মিনিটৰ ভিতৰত আত্মসাত কৰি তাৰ পিছত আনসাৰ এটা জেনাৰেট কৰে দ্যাট ইজ দি টাফাৰ সাইড টাফ থিং বাট এই বছৰ যেটো আমাৰ যিখন GS2 বা GS1 দে वर অন দি সিম্পলাৰ সাইড মই কম yes definitely I would also say that GS1 আৰু GS2 খন সিম্পলাৰ সাইডতে আছিল মানে লিখিব পৰা হিৰত আছিল yes মানে কিছুমান কোৱেশ্চন obviously বাউন্সাৰ আছিল এতিয়া GS1 আৰু GS1 আৰু 2 তৰে খুলি ল এতিয়া মেনুস্ক্ৰিপ্ট পেইন্টিং ইন আসাম কিছু মানে হেতু পঢ়া নাই বা হেৰি কৰা নাই বাট we are not boasting of ourselves but whatever is there we should at least মানে acknowledge it এতিয়া আমাৰ যেটো কোর্স আছিল একদম মানে লুইট 360 ডিগ্ৰী only 10 lectures were there ঠিক আছে আৰু তাৰ ভিতৰতে আমি গুটেইখিনি আমি কমপ্লিট কৰিছো around 1 or 2 hour per average video no so এই যেটো traditional manuscript painting actually what the board is doing here APSC কি কৰি আছে ইয়া চাব এই তেওঁলোকৰ ক্লাস 10 ৰ সদে অধ্যয়ন যেটো আছে ন তাৰ আৰ্ট এণ্ড কালচাৰৰ ক্লাস 11 ৰ এখন কিতাপ আছে তাত এইবোৰ বস্তু একচুয়ালি মানে ডাইৰেক্টলি মেনশন হৈ আছে আৰু এটো আমি দিছিলো আমাৰ কোৰ্সত যেটো আমাৰ শৰ্ট নোটস থাকে চাৰিটা স্কুল থাকে তোৰ শংকৰী যেটো স্কুল বৈষ্ণৱাইট স্কুল আহোম স্কুল গড়গাঁও স্কুল সো এইবোৰ কথা আমি আসলতে আমি যেটো মানে সৰকাৰৰ বেসিক্যালি what they are asking is that they demand whatever is in the radar of the government ঠিক আছে আৰু সৰকাৰি সোর্সেসৰ কে ওপৰত একো সোর্সেসে নাই আমি যিমানে কোচিংৰ মেটেৰিয়েলস পঢ়ো বাট ইফ ইউ আৰ নট লাৰ্নিং straight from the horse's mouth ঠিক আছে এতিয়া অসম বাৰ্তা বুলি এখন মেগাজিন আছে আমি হয়তো নাজানো আমি বহুতে বাট একচুয়ালি গভৰ্ণমেন্টৰ ৰেডাৰত থকা যিবিলাক টপিকস আছে they are actually mentioned there in অসম বাৰ্তা হেতু এটা মান্থলি মেগাজিন হয় আপোনালোকে যদি নাজানে you can check it out ঠিক আছে and that is a government magazine কাৰণ সৰকাৰি এক্সামৰ কাৰণে বেস্ট সোর্সেস সৰকাৰি সোর্সেস হয় ৰাইট এটো ট্ৰেডিশনাল অফ ম্যানুস্ক্ৰিপ্ট পেইন্টিং এটো বহুতে টান পাইছে বাট ওকে ইট ওয়াজ সলভেবল বিকজ we dealt with it right then চিপকো মুভমেন্ট তোৰ ব্ৰিটিছ ল্যান্ড ৰেভিনিউ পলিসি এক্সপেক্টেড আছিলে এছামিজ ওমেন এইবিলাকটো মানে কিছুমানেটো হিটো ক্লেম কৰি আছে যে আমি ফুলগুৰি দেৱা পঢ়াইছো these are not মানে questions that you can claim na eto sobe bohise this is static like etia mok ejon student e phone korisile teo koise je teo chipku moment to likhibo pora nai no porhile aru teo hodise je chipku moment to sir kiba news at asile neki but আমার সিলেবাসত ডাইরেক্ট আছে যে উইমেন মুভমেন্ট সোসাইটি পার্ট ওদিকে উইমেন মুভমেন্ট ইন্ডিয়াত একদম পাঁচটা মানে আছে কম সে কম চিপকো আছে আরাক এগেইনস্ট আরাক মুভমেন্ট আছে এনভায়রনমেন্টাল মুভমেন্ট আছে ওদিকে সেই কিটাটো স্ট্যাটিকত পৰি যায় সেইটা প্ৰিপেয়াৰ কৰিব লাগিব এই আমাৰ এই ক্লাইমেট চেঞ্জৰ এটা ৰিপিটেড থিম হয় ঠিক আছে সো সি লেভেল রাইজ এন্ড অল ক্লাইমেট চেঞ্জ এইবিলাক মানে ৰিপিটেডলি জাস্ট নট লিমিটেড টু GS1 GS3 টু হদিছে GS4 5 তো হদিছে ৰাইট ট্ৰিটি টু নিউজত আছিল অলপ জিওগ্ৰাফিক্যাল আউটলাইন হৈছে এটো জিওগ্ৰাফিৰ ফালৰ পৰা হদিছে যেটো স্ট্যাটিক হয় ঠিক আছে এনালাইজ এনভায়রনমেন্টাল সিগনিফিকেন্স ৰাইট দেন তোৰ ধৰ এটো আমাৰ রাইস কাল্টিভেশন ইন দি ইকোনমি জেনেৰিক এটা কোশ্চেন জেনেৰিক ভেৰি জেনেৰিক স্লামস ঠিক আছে আৰবানাইজেশন আমি পঢ়ো
সদায় GS1 ৰ পৰা কোৱেশ্চন আহে আৰবানাইজেশ্যনৰ ওপৰত সো স্লামছ ইজ এন ইছ্যু কাৰণ 1/6 অফ দি আৰবান পপুলেশ্যন লিভ ইন স্লামছ এণ্ড অল ঠিক আছে এইবিলাক আছে বি আৰ আম্বেদকাৰ ইণ্টাৰেষ্টিংলি মানে বি আৰ আম্বেদকাৰ কাৰণ এইটো এটা এক্সপেক্টেড ক'ব পাৰি ঠিক আছে বিকজ লাষ্ট যিখিনি পোষ্ট ইণ্ডিপেণ্ডেন্সৰ পৰা আমি পঢ়িছোঁ ঠিক আছে দেয়াৰ ৱেৰ কুৱেশ্যনছ অন গান্ধী দেয়াৰ ৱেৰ কুৱেশ্যনছ অন চৰ্দাৰ পেটেল ঠিক আছে চ' হু ইজ দ্য বিগেষ্ট কেৰেক্টাৰ বি আৰ আম্বেদকাৰ অবিয়াছলি আৰু লাইক দিছ আমি জাষ্ট উই প্ৰিপেয়াৰ্ড আই থিংক দুটাই ছেট অফ টেষ্ট আছিলে আমাৰ যিটো কি আছিলে দুটাই আছিলে ন প্ৰয়োগ যিটো আমাৰ টেষ্ট চিৰিজ আছিলে এণ্ড দুটা টেষ্টৰ GS1তে আপোনালোকে চেক কৰি ল'ব পাৰে আমাৰ যিসকল আছে আমাৰ লগত জড়িত চ' বি আৰ আম্বেদকাৰৰ ওপৰত আমি ছেইম কুৱেশ্যন দুটা দিয়ে থৈছোঁ ঠিক আছে চ' সেইটো হ'ল কথা যে আমি যদি চিলেবাছ ৱাইজ যদি স্মাৰ্ট ষ্টাডি কৰিব পাৰোঁ টপিকছবিলাক আইডেণ্টিফাই কৰিব পাৰোঁ থিমছবিলাক আইডেণ্টিফাই কৰিব পাৰোঁ দেন আই ডু নট থিংক ইউ শ্বুড বি শ্বকড এট হোৱাট কুৱেশ্যনছ আৰ কামিং ঠিক আছে চাম কুৱেশ্যনছ আৰ প্ৰেডিক্টেবল আৰু কিছুমান কুৱেশ্যনটো থাকিবই যিবিলাক অলপ বাউন্সাৰ থাকিব দ্যাটছ ৱেৰ ইয়ৰ এপ্টিটিউড কামছ ইন ওকে সো GS1ত যদি আমি চাওঁ সিলেবাসটো ব্ৰডলি চাৰিটা ভাগত ভাগ হ'ব ঠিক আছে এটাটো হ'ব আৰ্ট কালচাৰ এণ্ড আৰ্কিটেকচাৰ ঠিক আছে নট অনলি আৰ্ট এণ্ড কালচাৰ আৰ্কিটেকচাৰ পৰিব ঠিক আছে আৰ্ট কালচাৰ এণ্ড আৰ্কিটেকচাৰ দেন আহিলে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী উইথ পোষ্ট ইণ্ডিপেণ্ডেন্স হিষ্ট্ৰী ঠিক আছে দুটা হৈ গ'ল দেন আহিলে আমাৰ ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি দেন ইণ্ডিয়ান ছ'চাইটি চ' এই চাৰিটা হৈ গ'ল আৰু ইয়াৰ ভিতৰত যদি চোৱা যায় ইণ্ডিয়ান ছ'চাইটিটো ইমান বেছি তেনেকৈ প্ৰিপেয়াৰ কৰিবলগীয়া নহয় অলপ কৰিলে গোটেইখিনি কুৱেশ্যন লিখিব পাৰি বাট ইয়াত ষ্টেটিক হেভি হয় আমাৰ জিঅ'গ্ৰাফিখিনি হয় নে নহয় জিঅ'গ্ৰাফিখিনি হয় দেন আমাৰ হিষ্ট্ৰীখিনি হয় কিন্তু এইটো ট্ৰেণ্ড দেখা গৈছে যে হিষ্ট্ৰীৰ ৰিলেটেড টু পিজেণ্ট মুভমেণ্ট 1857 ৰিভল্ট বা উইমেনৰ ৰিলেটেড কিবাখিনি সেইখিনি বেছিকৈ সুধিছে এতিয়া ট্ৰাইবেল মুভমেণ্ট আৰু লেণ্ড ৰেভিনিউ পলিচি আৰু এই বস্তুটো আই থিংক UPSC-টো সেই একেটা ট্ৰেণ্ডে আছে বেলেগ কিমান নুসুধে ট্ৰাইবেল ৰেজিষ্টেন্সটো থাকে এটা কমন থিম হিচাপে কাৰণ জাষ্ট নট অনলি GS1 মই আৰু এখন পেপাৰত দেখিছিলোঁ ট্ৰাইবেল ৰেজিষ্টেন্স নৰ্থ ইষ্টৰ ইয়েছ আই থিংক GS5ত আছে চাগে সব চাই ল'ম আমি ঠিক আছে দেন টুৰিজম আহিছে গ্ল'বেলাইজেশ্যন আহিছে গ্ল'বেলাইজেশ্যনটো মেনশ্যন হৈ আছে ঠিক আছে চ' বাট এইটো এটা ক্ৰিটিকেল কুৱেশ্যন যে হাউ গ্ল'বেলাইজেশ্যন হেজ চেঞ্জ দি কনভেনশ্যনেল মানে 15 নম্বৰ কুৱেশ্যন যিটো examine how globalization has changed the conventional ideas and principles of industrial location and development directly khudha na ene to normally globalization opor enoka hai the globalization impact to ki poise tribal population opor ba women opor etu change kori dise but etu industrial location or opor keneke pore plus development opor so duta bhagot ami bhogai etu answer likhibo lage thik ase je globalization keneke pockets banai loise thik ase je mane amar jitu service sector boom hoisile 1990s er pasot তাৰ পাছত কিছুমান চিটিজ বা কিছুমান টাউনৰ মানে ওচৰে পাজৰে এই যিটো ইণ্ডাষ্ট্ৰি মোৰ বেংগলোৰ এটা লাইক এক্সাম্পল ঠিক আছে বাট ডেভেলপমেণ্টৰ ওপৰত কি ইম্পেক্ট পৰিছে বিকজ যিটো ইনইকুৱেলিটি আহিছে পভাৰ্টি আনএমপ্লয়মেণ্ট কিছুমানতো চৰকাৰো চেঞ্জ হৈ আছে গ্ল'বেলাইজেশ্যনৰ পিছত ঠিক আছে চ' অল দিজ ডিছকণ্টেণ্টছ এবাউট গ্ল'বেলাইজেশ্যন সেইটো বাই দ্য ৱে কালিয়ে কোনোবা এজনে কৈ আছিল মোক যে শ্বি ইউজড জোচেফ ষ্টিগলিটছ চ' জোচেফ ষ্টিগলিটছ মই পঢ়াইছিলোঁ বাৰু এইটো বেলেগ এটা কোৰ্চতে আছিলে বাট দ্য থিং ইজ দেট যে মানে দে আৰ আস্কিং ক্ৰিটিকেল কুৱেশ্যনছ অলছ' ঠিক আছে চ' এটা হলিষ্টিক আণ্ডাৰষ্টেণ্ডিং আমাৰ লাগিব ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যনৰ এই আইডিয়াটো অলৰেডি UPSC যদি PYQ চোৱা যায় 3-4টা ওলাব ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যনৰ ওপৰত অলৰেডি সুধি লৈছে সেইটো মেনশ্যনড হৈ আছে ন ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যন অফ ইয়েছ অবভিয়াছলি মানে দুটা টপিক কেনেকে লিংক কৰিছে চা মানে গ্ল'বেলাইজেশ্যনটো এটা টপিক হয় গ্ল'বেলাইজেশ্যন ইন ইম্পেক্টছ অন ইণ্ডিয়ান ছ'চাইটি প্লাছ এইটো জিঅ'গ্ৰাফিৰ এটা টপিক আছে ফিজিকেল ছ'চাইটি এণ্ড জিঅ'গ্ৰাফিটো লিংক কৰিছে দুটা লিংক কৰি পেলাই ইয়াত সুধিছে ন সেইটোৱে কথা ইয়া চ' দেন ইউ হেভ দি টুৰিজম নৰ্থ ইষ্ট এইবিলাকতো ৰিপিটেড দিছ এ কমন থিংছ ৰিভাৰ ৰেষ্ট'ৰেশ্যন অ'কে মানে মেৰিন যিটো ইক'চিষ্টেম তাৰ ওপৰত সুধিছে ট্ৰাইবেল এইটো ট্ৰাইবেল ট্ৰেডিশ্যনছ ঠিক আছে নৰ্থ ইষ্ট ইণ্ডিয়া চিৰিয়াছ ক্ৰাইচিছ টুডে দেন তোৰ ট্ৰিপছ সুধিছে ট্ৰেড ৰিলেটেড এছপেক্টছ অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ এইটো মানে লাইক অবভিয়াছলি ইজি নকওঁ কাৰণ ট্ৰিপছ মানে ৰিভিজন কৰা নাই চাগে বাট সেইটোৱে যে পেটেণ্টিং ট্ৰেডমাৰ্ক বা যিটো আমাৰ কপিৰাইট সেইবিলাক বস্তু ইয়াত মানে আহি যায় এইটো একচুৱেলি GS3 টপিক হয় তেনেকৈ চালে GS3 আৰু অলপ ষ্টেটিক মানে বস্তুটো ষ্টেণ্ডাৰ্ডছ সুধিছে ন এইটো আমি এইটো ময়ো নাজানো একচুৱেলি কি ঠিক আছে চ' চামটাইমছ উই হেভ টু বিট এৰাউণ্ড দি বুছ কি ভাব মানে যদি ধৰ মানে মোক লাইক জাষ্ট বিফৰ দি এক্সাম ষ্টুডেণ্ট এজনে সুধিছিল যে what about those questions that we do not know an answer to মানে একোৱে নাজানো আমি কি কৰিম চ' এইটোত মোৰ এটা ধুনীয়া আনচাৰ আছে এইটো অনুদীপ দুৰিছেট্টি হয় তেওঁ 2015ত আই থিংক ৰেংক 1 পাইছিলে চ' তেওঁ কৈছিলে যে
তুমি তেওঁ আগতে কিয় তেওঁ ক্লিয়াৰ কৰা নাছিলে সেইটো কৈছিলে যে আগতে তেওঁ হি wanted to write every answer perfect একদম পাৰফেক্টলি লিখিব খোজে তাৰপৰা তেওঁ যেতিয়া ৰেংক 1 পালে তেওঁ লিখিছে নিজৰ ব্লগত যে তেওঁ সেইবাৰ কি কৈছে তেওঁ জাষ্ট 5টা নে 6টা কুৱেশ্যন পাৰফেক্টলি লিখিছে ঠিক আছে বাকী তেওঁ 12টা মান কুৱেশ্যন 11-12 কুৱেশ্যন এভাৰেজ লিখিছে আৰু বাকীকেইটা বিল' এভাৰেজ লিখিছে চ' দ্য আইডিয়া ইজ ইউ হেভ টু কমপ্লিট দ্য পেপাৰ যিখিনি নাজানা যিটো আইডিয়া আছে সেই আইডিয়াটো কুৱেশ্যনটোৰ লগত লিংক কৰি কেনেকৈ দেখাব পাৰা কেনেকৈ তুমি এটা নেৰেটিভ দিব পাৰা ঠিক আছে আৰু নেৰেটিভ গ'লে কি হয় ইউ জাষ্ট হেভ টু ন' দ্য চিলেবাছটো চাই পেলাই চিলেবাছটো মোৰ মতে চা মানে ইয়াত এটাটো লজিকেল আনচাৰটো নোলাব যদি আমি লজিক ইয়াত বিচাৰো যে একোৱে নাজানো দেন লিখিম কি একোৱে নাজানিলে লিখিব নোৱাৰি বাট সেইটোৱে যে উই হেভ টু বিট এৰাউণ্ড দি বুছ সামটাইমছ আৰু not beating it around the bush but I would say syllabus or understanding to pura kiba eta milai likhibo lage I would say hetute answer writing to kamot ahe ঠিক আছে এটা answer writing কৰি থাকিলে এনেকুৱা কেতিয়াবা কিছুমান টপিকস আহে যে জনা নাযায় কিন্তু এনেকুৱা আহে যে লাইক ইভেন এটা ওয়ার্ড হলো জানিলেও গোটেই আনসাৰটা লিখিব পাৰি সো হেতু আনসাৰ ৰাইটিং ৰ পৰা ডেভেলপ হ'ব মানে হেতু ধৰ মানে এটা ওয়ার্ড বা এটা কিওয়ার্ড জানো তাৰ পৰা 2 পেজ বা 4 পেজ ফিল কৰি কাৰণ ট্ৰিপছৰ কোৱেশ্চন টু 15 মাৰ্কছৰ ঠিক আছে ধৰ এটো মই নাজানো একো ট্ৰিপছ অকল জানো যে আচ্ছা WTO বা হেৰি ট্ৰিপছৰ জি আছে ট্ৰেড ৰিলেটেড বিলাক আছে ঠিক আছে ট্ৰিপছ আছে ট্ৰিমছ আছে সো ধৰ মই একোৱে নাজানো জাস্ট এটা জানো যে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ লগত সেইটো মই 4 পেজ কেনেকৈ লিখিব কৈছো সো এটো এনেকৈ কৰিব পাৰি বস্তুটো আমি এটা কম্পোনেন্ট বেছত যাব পাৰো সাপ্লাই বা ডিমান্ড বেছ তেনেকুৱা এটা এপ্ৰোচ বুলি ক'ব পাৰি এটা ইন্টেলেকচুৱেল প্ৰপাৰ্টি ঠিক আছে ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট হয় অবিয়াসলি ৰাইটটো কোনোবা এটা ৰেগুলেটৰি বডি থাকিব ন সো সেইটো জানো যে WTO বা কিবা হয় তেনেকৈ তাৰ পিছত সেইটো ইমপ্লিমেন্ট কৰিব লাগিব ইমপ্লিমেন্ট কৰিবলৈ অবিয়াসলি আমাৰ এটা কি হয় এটো যদি আমি কমন সেন্স দি পেলাই চাও ইন্টাৰনেশনালি আমাৰ কি হয় লবোৰ মানে ইউনিভাৰ্সালি এনেক নহয় কাৰণ যেটো এনিমোসিটিটো বা যেটো মানে সকলে দিব লাগে ভোটিং টু বা হেতু নাথাকে সো দিজ আৰ দা চ্যালেঞ্জেস হেখিনি আমি দিব পাৰো আৰু যদি আমি কিবা মনলে আহিছে তেনেকুৱা ধৰণৰ ট্ৰেড ৰিলেটেড কিবা এসপেক্ট আইপিআৰ মানে ফাৰ্ষ্টত 4-5টা মানে পইণ্ট লিখিব লাগিব পেটেন্ট কি হয় বা ট্ৰেড সেইগিটাটো লিখিব লাগিব কি হয় কপিৰাইট কি হয় আৰু যদি নাজানে অবিয়াসলি nobody cannot write 4 pages 4 pages নালাগে লিখিব যদি ইউ ডোন্ট নো বাট এট লিষ্ট 1.5 পেজ লিখিব পাৰা এট লিষ্ট লিখিব মানে এইটো ন যে আফটাৰ অল লাষ্টত গৈ সেই এটা মাৰ্কো 1-2 মাৰ্কে মানে লাষ্টত কামত আহে ন মানে হেতু এডিট আহিলে ইউ উইল গেট 0 বাট 1.5 পেজ লিখিলে অবিয়াসলি 2 বা 3 মাৰ্কস আহিব হেতু হেল্প কৰিব বহুত ওকে দেন মাইক্ৰো ফাইনান্স সুধিছে ওকে মাইক্ৰো ফাইনান্স কমনে হয় রাইটেবল ঠিক আছে সো ওকে দেন লেট আস ডিসকাস নাও GS2 ওকে আমাৰ এসএটো থাকি গল